নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ মোৰ ভিডিঅ'টি চাই আপোনালোকে মৰম চেনেহ আৰু লাইক এণ্ড শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ দেই। ধুনীয়াকৈ কমেণ্ট এটা কৰি যাব। এয়া গাঁৱতে মানে ওচৰে হয়, চুবুৰীয়া ছোৱালীজনী তুলনি বিয়া হৈছিলে। তাত এয়া বিয়া খাবলৈ আমাক মাতিছিলে মানে বৌহঁতৰ লগত আমি মা মই আৰু সোণাই আৰু বৌহঁতৰ লগত আহিছোঁ আমি গোটেইকেইজনী। ঘৰৰ পৰা ভালকৈ ওলোৱা ভিডিঅ'টো ইমান কৰা নাই আৰু আধা পাই ধৰক কৰিছোঁ। তাৰপাছত আহি বিয়া ঘৰ পালোহি, তাতে বোলো অকণমান ভিডিঅ' অকণ কৰি লওঁ আৰু আপোনালোককো অলপমান দেখুৱাওঁ বুলি তাকে আহিছোঁ। আহি পেলাই বিয়া ঘৰত সোমালোহি আৰু এইকেইদিন যে কিমান যে আপোনালোকক মোৰতো ভিডিঅ' চাগে ভোজৰ ভিডিঅ' বেছিয়ে পাই আছে নহয় জানো, কাৰণ চ'ত আৰু ফাগুনৰ মাহকেইটা এইকেইটা দিনত মানে ভোজ ভাতৰ পৰা ধৰি বিয়া সবাহ মানে চব আৰু ওলাই আছে। তাৰপাছত এয়া আহি বিয়া ঘৰত বহি পেলাই এয়া বেণ্ড পাৰ্টি বজাই আছে, মানুহবিলাক নাচি আছে, এই বৰমাজনী নাচি আছে। তাৰপাছত এয়া ওচৰত মানুহবোৰ বহি আছে, এই মানে ভিতৰতো নাচি আছে দেখিছে। বেণ্ড পাৰ্টি আৱাজ মানে শুনি মানে ৰ'বই পোৱা নাই, নাচতহে মানে আৰু মনোযোগ। তাৰপিছত আমি এয়া বহি আছোঁ, বহি থাকোঁতে বোলো ভিডিঅ' অকণো কৰি লওঁ। আৰু এইকেইদিন মানে মই প'ষ্ট কৰাই নাই ভিডিঅ' তেনেকৈ। তাৰপাছত এয়া মোৰ লগৰ মানে তাই আহিলে তাই আহি মানে অকণমান কথা ক'লেহি আৰু সেইখিনি মানে মই কথাখিনি নিদিলোঁ বাৰু। তাৰপাছত সেয়া মোৰ লগৰজনী বায়েক হয়, সিহঁতে এতিয়া নাচিব। এতিয়া তাকে মানে ভিডিঅ' অকণ কৰিবি বুলি মোক কৈ দিলে আৰু তাকে বোলো উঠাই দিওঁ সিহঁতকেইজনীক। সিহঁতৰ মাকেও নাচিছে, তাতে আছে বৰমা। আমি মানে সৰু কালৰ পৰা একেলগে মানে ডাঙৰ দীঘল হোৱা আৰু দেই, একদম আহযাহটো মানে তেতিয়াৰ পৰাই। সিহঁতৰ ঘৰত আমি ভাত খাওঁ, আমাৰ ঘৰত সিহঁতে ভাত খায়, এনেকুৱা টাইপ আছিলোঁ মানে আমি। আকৌ সিহঁতৰ ঘৰত আমি ৰাতি থাকোঁ, আমাৰ ঘৰত ৰাতি থাকে, তেনেকুৱা আছিলোঁ আৰু। আগৰ দিনবিলাক সঁচাই বৰ মধুৰ আছিলে কিন্তু দেই। আজিকালিহে তেনেকুৱা দিন আছেনে নাই নাজানো আৰু, তেনেকুৱা কৰে নকৰে, কিন্তু আগতে বহুত ভাল লাগিছিলে। তাৰপাছত সিহঁতক ভিডিঅ' অকণমান কৰি দিলোঁ, দি পেলাই আমি খোৱা বোৱাখিনি মানে উঠোৱা নহ'ল। তাৰপিছত খাই বৈ আহিলোঁ, আহি পেলাই ময়ো মানে অকণমান নাচিছিলোঁ আৰু বেণ্ড পাৰ্টি আৱাজ শুনি আমিও ৰ'ব নোৱাৰিলোঁ, এয়া মোৰ লগৰজনী যে এয়া তাই বাইকে হয়, আমি লগৰীয়া দেই। যিমানে হ'লেও ন বয়স হৈ আহি আছেতো, সেইটো কাৰণে মনত সিমান নমনাই হ'ল আৰু। সৰুতেতো তেনেকৈ তাকে আমি অলপ নাচিলোঁ, ধুনীয়াকৈ মানুহ ধুনীয়াকৈ নাচি আছে, চবৰে গাত মানে বিয়া লাগি গৈছে আৰু। এনেই বহি নাচি তাতে নাতিনীয়েকৰ বিয়া বুলি কয় যে কথাষাৰ, সঁচাই কয় আকৌ দেই। গামোচাখনটো মাৰি আছে কঁকালত, এই পূৰা চব আৰু তাৰপাছত এয়া নাচি কৰি হ'ল, আহিব লোৱা সময়ত আৰু তাৰপাছত মা আৰু সেয়া বৰমা, মই আকৌ তামোল এখন খাই লৈছোঁ। সিহঁতে নাচিয়ে আছে, মই বোলো নাই হ'ব আৰু নাচি, মোৰ ভাগৰ লাগি গৈছে। দেখিছেনে একদম কি ধুনীয়াকৈ নাচি আছে চবেই, ভালো লাগে যেনিবা। চবৰে হাতে হাতে মোবাইল, দেখিছেনে বাৰু, চব ভিডিঅ'। তাৰ ধুনীয়াকৈ খোৱালে কিন্তু দেই, সেইখিনিহে উঠোৱা নহ'ল বাৰু।